रविवार को शाम को 5 बजे 5 मिनट तक हम उनके प्रति अपनी कृतज्ञता व्यक्त करें। तो কথাটো কি হল যে শনিবাৰে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা সবকে জনসাধাৰণ আহ্বান জনাইছিলে যে 5টা বজাত 5 মিনিটৰ কাৰণে আমি যোনখিনি আমাৰ মেডিকেলৰ মানুহ আমাক যোনটো নন ষ্টপ কাম কৰি আছে আমাৰ যোনটো এতিয়া ইমান ডাঙৰ এটা বিপদ আছে সবে জানে সো তেওঁলোকক আমি শ্ৰদ্ধা জনাবৰ কাৰণে 5 মিনিটৰ কাৰণে বজাব গৈছিলে 5 বজাৰ পৰা কিন্তু আমাৰ মখাই কৰিলে কি আপোনালোকে চাওকচোন এইগৰাকীটো আপোনালোকে দেখিছে এখন বেলেগ এটা লেভেলতে খেলি আছে এক্সাইটেড কিয় মানে চেয়াৰ কৰিছে নেকি আইপিএল চেয়াৰ লিডাৰ বোৰ ইমান চেয়াৰ নকৰে যিমান চেয়াৰ কৰি আছে মানে কৰোণা না আমাক ডাঙৰ ভাল কিবা কি মানুহক মানে আৰু এই মখালে চব বিহু নাচিছে মানে বিহু নাচিবলৈ কি পাইছে মানে কিবা ভাল খবৰ আহিছে নেকি কিবা এনেকুৱা নহয় ন যে 5 বজাত কৰোণা মই বহি গৈছো মানে কি মানুহ চব মানে আৰু আছে চাব হা এইখিনি চব ওলাই আহিছে তলে তলে এওঁলোকে মানে বধ কৰিব গৈছিল বাহিৰত অসুৰ হৈ ডাঙৰ হৈ বধ কৰিব গৈছে মানে চিৰিয়াছলি গাইজ মানে কেনেকুৱা মানে মক্কেল থাকে পৃথিৱীত মানে এইখিনিলে চব মানুহ মানে দলে বলে আহিছে মানে যাতে ইণ্ডিয়া ৱৰ্ল্ড কাপ জিকিব ৱৰ্ল্ড কাপ জিকিলেও ইমান উৎপাত নকৰে নেকি যিমান উৎপাত কৰিছে আরে ভাই করোনা থেকে ইন্ডিয়ালৈ আহি ভাবিছে ভাই মই বেমাৰ হয় অলপটো মোক ৰেসপেক্ট দে মোৰ কাম হল বেমাৰ মই বেমাৰ দিও মানুহ মই বেমাৰ ফেলাও মই বেমাৰী কৰো মানুহ ইয়াত মানে মানুহে করোনা ওয়াও মানে করোনা ইজ লাইক মানে ফেষ্টিভেল আরে ভাই এইটো ফেষ্টিভেল নহয় করোনা আহি মানে ভাবি যে ভাই কোন আহি গলো মই ভালে আছিলে বেলেগ জেগাত আছিলো ইয়াত আহি পেলে মানে মানুহে মোক মানে পুৰা দি দিছে এইখিনি ভাবি মানে কি কম আপোনালোকে চাহক না কেনেকুৱা ৰকম মানুহবোৰে কিন্তু ওলাই আহিবলৈ কিহৰ কাৰণে চেলিব্ৰেট কৰিছে মানে এইখিনি ভাবি জাষ্ট মনত এটাই কথা আহে আৰু ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है কৰোণা চাগে ভাবিছে চাগে ইয়াত আহিছে ভাই মই ক'ত আহি গ'লো So seriously guys jokes apart আমি হসাকৈ এটো এটা বহুত আমাৰ কাৰণে বেয়া সময় আছে সবে জানে আমি নিজে সতৰ্কতা অৱলম্বন কৰিব লাগিব সো যিমান পাৰে সোশ্যাল ডিসটেন্স মেইনটেইন কৰ ইমান মানুহে কৈ আছে আমি সোশ্যাল ডিসটেন্স মেইনটেইন কৰ আৰু দুজন মানে কি কৰিছে বন্ধ আছে কালি যোৱাকালি বন্ধ দিছে তেওঁ তেখেতে কি কৰিছে ৰাস্তাত গৈ ফটো মাৰি দিছে যে এখন জোৰহাট এখন গোলাঘাট এখন শিৱসাগৰ এখন গুৱাহাটী আৰে ভাই উই আৰ নট ইন্টাৰেস্টেড যে তহৰত মানুহ আছে নে নাই ৰাস্তাত কোন মানুহ আছে কোন মানুহ নাই আমি আমাক যুটো ইনস্ট্ৰাকশন দিছে আৰু এইটো নিজৰ কাৰণে দিছিল কাৰোবাৰ ৰাজনীতিক বা কিবা ব্যক্তিগত স্বাৰ্থপূৰ্ণ কাৰণে বন্ধ দিয়া নাইতো যিমান আমি মানুহৰ পৰা আঁতৰি থাকিম যিমান আমি মানুহৰ সংস্পৰ্শলৈ আহোঁ তিমান আমাৰ বস্তুটো বহা চান্স কমিব সো আপোনালোকে ইটালিক চাওক না কেনেকুৱা আছিলে কি হ'ল তাতো যিমান মানে ভাল আছিলে ন হেল্থ কেয়াৰ যিমান খিনি আছে কিন্তু আমাৰ ইণ্ডিয়াতো সবে দাজিয়া উৰি আছে কাইলৈ যদি 5,000 10,000 যি মানুহৰ একেলগে হৈ যায় মানুহৰ কি হ'ব সবে নাজানে আপোনালোকে কথাটো বুজিবলৈ চেষ্টা কৰক সো যিমান মানুহ আছে নিজকে আপোনালোকে এতিয়া হিৰো দেখাবলৈ সময় নহয় যদি আপোনালোকে হিৰো দেখাবলৈ আছে আৰু সবেতো আপোনালোকে ভাবেই ন যে আমি দেশৰ কাৰণে কিবা এটা কৰিম বা আমি ৰাজ্যৰ কাৰণে কিবা ইনফেক্ট যদি আপোনালোকে কৰিব বিচাৰে দিছ ইজ দ্য ৰাইট টাইম আপোনালোকে চাওক ঘৰত বহি একো নকৰাকৈ যদি আপুনি দেশক বচাব পাৰে তাতকে আপোনালোক কি লাগে মানুহে ক'ত কি কৰে না এভাৰেজ গৈছে আপোনাৰ আমাৰ মানুহে কা কালত কি কৰিছে দেশৰ কাৰণে বা ৰাজ্যৰ কাৰণে কিমান নাম আছে কিন্তু ভাবক এইটো মানে আপোনাৰ এটা পাৰফেক্ট টাইম আহিছে যে দেশৰ কাৰণে কিবা এটা কৰিবলৈ ইনফেক্ট আপুনি একো নকৰাকৈ কিবা কৰাকৈ একো নকৰাকৈ যদি দেশক বচাব পাৰে তাতকে আপোনাক কি লাগে সো বি সেফ বেলেগৰ লগত সংস্পৰ্শত নাহিব নিজে থাকক যদি কাৰো পৰাপক্ষত ওলাই নাযাব ওলাই গ'লে এজনে ওলাই যাব আৰু এনেকুৱা টাইমত ওলাই যাব জেনেৰেলি আপুনি যোনটো আমাৰ ইভিনিং টাইমত আমি ওলাই গৈ ইনে ভিৰ কৰি লাভ নাই সো এটা টাইমত ওলাই যাওক যোনখিনি টাইমত আমি অকল বস্তু আনিবলৈ যাওঁ পাৰিলে একেবাৰে লৈ আনক কিয়নো আপুনি যদি এটা আনিব যায় আজি যায় কাইলৈ যায় তেনেকে গৈ থাকে আপোনাৰ হোৱা চান্স বহুত বেছি আৰু আমাৰ এতিয়া আৰু মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছে যে ইউথখিনিৰ মাজত নহয় আৰু তেনেকুৱা কোনো কথা নহয় ইউথখিনিৰ মাজতো হ'ব পাৰে আপোনালোকে চাই লওক বহুত কেছ ইউথৰ মাজতো হৈছে আমাৰ ডাঙৰ যোনখিনি আমাৰ মানুহ আছে সিহঁতৰ হোৱা চান্স বেছি কিন্তু এনেকুৱা কথা নহয় ইউথৰ আৰু এতিয়া ফেক নিউজ বহুত ওলাই আছে ফেক নিউজত কিছুমান নিউজটো মানে বেলেগ এটা লেভেলতে খেলি আছে ভাই যে হিন্দুৰ নহয় মুছলিমৰ নহয় ভাই কৰোণা ভাইটো ভাইৰাছ হয় এইটো কোনো জাত পাত চাবল নাই ন যে মই আমুকৰ ছোৱালীজনী আমুকৰ বিয়া দিলো তামুকৰ ছোৱালী তামুকলে বিয়া দিলো এইটো ভাইৰাছ হয় ইয়াত কোনো জাতি মাতি ভেটি কাৰো লগত মতলব নাই ই যাৰ মতে তাকে হ'ব সংস্পৰ্শত আহিলে হ'ব সো বি সেফ গাইজ আৰু এটা কথা
যোনখিনি ফেক নিউজ সেইখিনি আপোনালোকে পুৰা ভেৰিফাই কৰক কি কি যে নিউজ অহা নাই আৰু মানে এতিয়া ফেক নিউজৰ পৰা চবতকে ভয় কাৰণে আমাৰ যোনখিনি পেৰেণ্টছ আছে তেওঁলোকৰ কি হয় তেওঁলোকক কোনোবাই কিবা এটা ফেচবুকত দি দিয়ে যিটোকে দেখে সেইটো সঁচা বুলি ভাবে ঠিক আছে চ' তেখেতলোককো বুজাওক যে ইয়াত বহুত মানুহে নিজৰ স্বাৰ্থৰ কাৰণে এটা কথা কি যে মানে আপোনাৰ হোৱাটছএপ ফৰৱাৰ্ড আহি আছে আপোনালোকে তেওঁলোকক বুজাওক যোনখিনি আমাৰ ইউথৰ আমাৰ যোনখিনি মানে নতুন মানে যুৱচামখিনি আছে তেওঁলোকক বুজাওক যে এইখিনি এটলিষ্ট ভেৰিফাই কৰক না ৰিভাইজ ভেৰিফাই কৰক কিবা এটা সাপোজ নিউজ এটা পালে সেই নিউজটো গুগলত মাৰি চাওক মাৰি পেলাই তাত পাব না কোনকেইটা ৱেবছাইট কোনকেইটা ট্ৰাষ্টেড ৱেবছাইট ঠিক আছে সেইকেইটা চাওক আৰু পৰাপক্ষত যোনখিনি বেমাৰ আছে WHO যোনটো অফিচিয়েল হেণ্ডেল আছে বা আমাৰ যোনটো ইণ্ডিয়ান গভৰ্ণমেণ্টৰ অফিচিয়েল সেইবোৰ ভেৰিফাই কৰক এনে যাৰ তাৰ লগত ভেৰিফাই কৰি হোৱাটছএপ আৰু ফেচবুকৰ যে মেছেজ আপোনালোকে একোৱে নাচাব অলপ দিনৰ আগত কি ওলাইছে ইনফেক্ট ৰিচেণ্টলি মোক দুটা মানে দিছে বা এইটো কি হৈছে আপোনালোকে যোনখিনি জানে প্লিজ শ্বেয়াৰ কৰক বস্তুটো আৰু প্লিজ ফেক নিউজ নেপেলাব কাৰণ ফেক নিউজটো বহুত বেয়া বস্তু কি ওলাই যায় কি ওলাই নাযায় সেইটো মানে জাষ্ট গাইজ হাত জোৰ কৰি আপোনালোকক মানে মই কৰিছো যাতে আপোনালোকে নোলাব যিমান পাৰে ঘৰত থাকক দেশখনক বচাওক কাৰণ এই বস্তুটো কেনেকে কি হৈ গৈছে আপোনালোকে যোনখিনিয়ে জানে এইটো গম পাইছে আৰু আমাৰ এতিয়া নপঢ়া নুশুনাতকৈ পঢ়া শুনা মূৰ্খ পাবলৈ বেছি ভয় লাগিছে কাৰণ সিহঁতে কিছুমানটো বেছি অভাৰ স্মাৰ্ট হৈ যায় চ' আপোনালোকে জানেই চ' সেইটো কাৰণে প্লিজ গাইজ নিজেও ছেফত থাকক লোককো ছেফত থাকিব বিশেষকৈ আমাৰ মা দেউতাৰ কাৰণে হ'ব আমাৰতো পটককৈ একো নহ'বও পাৰে বা হ'বও পাৰে কিন্তু তেখেতৰ লগত পটককৈ সোনকালে হ'ব চ' নিজৰ মাক দেউতাক যদি ভাল পায় প্লিজ গাইজ প্লিজ লাষ্ট ৰিকুৱেষ্ট এইটো আপুনি কিবা এটা কৰক নমস্কাৰ